সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। দহি বাততে প্ৰায় মানুহৰ এনেকুৱা সমস্যা হয়নে, সূতাবিলাক পাক খাই থকা। তেতিয়া আপোনালোকে কি কৰিব, এখন ফণি ল'ব, ফণি লৈ এনেদৰে সূতাবিলাক ফণিয়াই দিব। তেতিয়া ভাল হৈ যাব, পাককেইটা খোল খাই যাব। এনেদৰে ফণিয়াই দিব মই ভিডিঅ'টোত দেখুৱাৰ দৰে। এই ভিডিঅ'টো কৰি ৰখা অলপ দিন হ'ল, ভাবিলোঁ আপোনালোকক দিওঁ। যিসকলে মোৰ নিচিনাকৈ নতুনকৈ শিকিছে এইবিলাক কাম, তেওঁলোকৰ হয়তো উপকাৰ হ'ব, সেয়ে দিলোঁ। যিসকলে জানে বাৰু তেওঁলোকৰ বাবে নহয়। আগৰ ভিডিঅ'ত দেখুওৱা কাপোৰযোৰ কুমকুম ভণ্টিয়ে দিছিলে যে, সেই কাপোৰযোৰ মই দহি বাতিলোঁ। তাই এনেদৰে বিচাৰিছিলে সৰু সৰুকৈ, তাৰপিছত মেখেলাখন চিলাই ল'লোঁ। আজি যিহেতু দেওবাৰ, বাবুৰ আমাৰ ডান্সৰ ক্লাছ আছিলে, তালৈ গ'লোঁ। ভিডিঅ'সমূহ নতুনকৈ বনাইছোঁ, ভালদৰে নাজানো। যদি ভাল পাইছে তেন্তে লাইক কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আপোনালোকক।